এই গাইজ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি হৈছে উৰুকা, আৰু উৰুকা বুলি সকলোকে হেপ্পী বিহু। আৰু আজি বহুত জেগাতে বজাৰ বহিব আৰু বজাৰ চাব যাম। বহুত জেগাতে নাযাওঁ, এক জেগাতে যাম চাব, দেখুৱাবলৈ চেষ্টা কৰিম কেনেকুৱা মাছ ওলাইছে, কেনেকুৱা বজাৰ। আৰু মোৰ লগত বৌ যাব, মোৰ লগত গাইজ ইও যাব বজাৰ চাব, ইয়ে লগ ধৰিছে। তো গাইজ আমি বজাৰ পালোঁ আৰু এই বৌ বজাৰ পালাক। গাইজ মাছ, ধুনীয়াৰ মাছ, চব মাছে মাছ গাইজ। এই গাইজ মাছ চালোঁ, কিন্তু মাছ সিমানো ওলা নাই যিমান ওলাব বুলি ভাবিছিলোঁ। এই গাছ ইয়াৰ লগত মই মাজতে কৈছিলোঁ গড়পাৰা বজাৰত, কিন্তু যিমান মাছ ওলাব বুলি ভাবিছিলোঁ সিমান মাছ ওলাই দিয়ক। গাছ এতিয়া জাগৰাত যাই আছোঁ, আৰু গাছ আমি একটা নহওঁকে বাজাৰ চাব আহিছোঁ। দেখছি আমাৰ দৰে কিবা হ'ব পাৰিব? দেখছি গাইজ এক টাকা এটা লগত নাই, কিন্তু আমি বাজাৰ চামেই, কি ডাঙৰ ডাঙৰ মাছ চাইছোঁ। এতিয়া জাগৰাত যাই আছোঁ, লাজৰ কথা গাইজ। মানে গাইজ দেউতাই ইতিমধ্যে বজাৰ কৰিবলৈ গৈছে, কিন্তু মই এনে বজাৰ চাবলৈ আহিছোঁ কেনেকুৱা ধৰণৰ মাছ ওলাইছে, কেনেকুৱা কি। গোৱালপাৰাৰ বাজাৰ খালোঁ, আৰু এতিয়া আমি যাই আছোঁ জাগৰাৰ বাজাৰ চাব। জাগৰাত মানে কেনেকুৱা টাইপৰ বাজাৰ হয় চব দেখি আছোঁ, কেনেকুৱা মাছ অলপি চব দেখি আছোঁ। কিন্তু গাইজ এক টাকা এটা লগত নাই, কিন্তু ঘূৰি আছোঁ বাজাৰ চাই। কিন্তু চালি কি হ'ব, এক টাকা এটা লগত নাই। আৰু মোৰ লগত এই বৌ হৈছে মোৰ লগত, এক টাকা এটা লগত নোহোৱাকৈ পৰঠা খাবাও 10 টকা বা 20 টকা এটা লৈ নাহে। ইনকি চলি লগ গাইজ, এই লগ গাইজ, এই লগ গাইজ দেখছি পৰঠা খাব। তো গাইজ আজি হৈছে উৰুকা, আৰু কালি পুৱাই পুজি জ্বলোৱাই দিয়া হ'ব। আমি সেইদিনা বনাইছিলোঁ, তো সেইদিনা বনোৱা ক্লিপটো মোৰ তাত আছে, মই দেখুৱাইছোঁ। মানে সেইদিনা সিমান ভিডিঅ' বনাব নহ'ল, কামতে লাগি থাকিলোঁ, পুজি বনোৱাত ব্যস্ত হৈ থাকিলোঁ। সেইকাৰণে আৰু ভিডিঅ' চিডিঅ' বনাব নহ'ল সিমান। হ'লেও ক্লিপ আছে মোৰ তাত, মই দেখি দিম। সেনেকৈ আমাৰ দৰে বনাই দিছে, কিন্তু গাইজ আমাৰ দৰে নৰে দক, এই 5টা বনাই দিছোঁ একে জোচত। এই গাছ এটা কথা আমাৰ দৰে কোনে পুজি বনাব নোৱাৰে, 5টা মানে আছোঁ। এই গাইছে এই দেখছি অলপ পুজি বনাইছি, ভেলাঘৰো বনাইছি, কিন্তু আমাৰ দৰে বনাব নোৱাৰিলাক দক। আমি 5টা বনাই দিছোঁ একে জোচে, নৰে গাইছ আমাৰ দৰে, জোচ আছে অলপ। তো গাইছ জাগৰা পালোঁ, বাজাৰ পোৱা নাই, এই জাগৰা পালোঁ। ইয়াতে সভা হৈছে, সভা আহিলে আৰু গাছে পেণ্ডেল চেণ্ডেল দিয়ে আছে। 2 তাৰিখে বোলে কিবা, আহিম দক, সেও দেখি যাম একবাৰ। আৰু এখন স্কুলতে পঢ়িছিলোঁ গাইছ, ভাল লাগিছিল পঢ়ি, এতিয়া আৰু চলিয়ে নাই আজি। গাইছ বাজাৰ পাই গ'লোৱে, দেখছি গাইছ মানুহ চবৰ বিহুৰ কাৰণে মাছ নিব আহিছে। এই গাইছটো মাছ চাওঁ হওক, অলপ বেছি নাচাওঁ, অলপ মানে চাম, পইচাটো না। এই গাইছ আজি ব্ৰইলাৰত কোনো গুৰুত্বই দিয়া নাই, চব পাঠাত লাগি আছে গাইছ। বজাৰ চাই এটা পুৰি মাৰি দিলোঁ গাইজ। পুৰি এটা খাই গুচি আহিলোঁ। পুৰিটো গাইছ বেয়া লগা নাই, খাই ভাল লাগছি। আৰু গাইছ এটা কথা মন কৰিছি না, আজি ব্ৰইলাৰক কোনো গুৰুত্বই দিয়া নাই। ব্ৰইলাৰ এনাই আছে, কোনো চোৱাই নাই ব্ৰইলাৰক। পাঠাৰ মাংস গাইছ, আজি কিন্তু মৃত্যু হ'ব দক পাঠাৰ কিছু। মাছটো ক'বাই নাংগে, আৰু যেনকৈ পাই এনেকৈ কাটি আছে। ইয়াৰ বোলে অলপ দুখ লাগছি, নাখায় বোলে ই আজি, নাখা আজি ধুব, কিয় নাখামে গাইছ উৰুকাতে ধুজি মাছ মাংস নাখা, আৰু কোনদিনা খামে গাইছ, উৰুকা বুলি বুলিবাৰ নাই। এই আজিৰ দিনটোক লৈ কিনে গাইছ অপেক্ষা কৰি থাকোঁ বহুত দিন, সেনেকৈ আহিবকে। আৰু আজি গাইছ ফাইনেলি আহিছি, আজি পূৰা খাম গাইছ বাজাৰ চাইতো আহিলোঁ। আৰু আমাৰ ঘৰতো বোলে দেউতাই মাছ আনিছে, দুটাটো চাওঁ হ'ব লওক কি মাছ আনিছে, কিমান ডাঙৰ। এই গাইছ আমাৰ দুটা মাছ দেখছি, মায়ে বাচি আছে। এটা চিলভাৰ আৰু এটা কমন কাঠ। তো গাইছ ইটা বাজিল 4টা, আৰু এই 4টা বজাৰ পিছত আৰু গধূলি এটা মজবুত খানা হ'ব। গধূলা মানে ৰাতি গাইছ ই হাঁহি আছে, এনেই থাক আন পাইছিল যে চক লাগা হ'লি, হাঁহিতে একদম পাগলা হৈছে। কিয় আহিছি নাজনো আৰু আৰু গাইজ ফাইনেলি আমাৰ উৰুকাৰ খানা ৰেডি। ইয়াত গাইজ দালি, পনীৰ, খাৰ, মাছ, তিলেৰে বনোৱা ব্ৰইলাৰ মাংস, মুড়ি ঘণ্টা, আৰু পাপৰ, বেঙেনা ভাজি, কেপচিকাম, এনেকুৱা পকৰি বহুত বনাইছে।
দেখিছে বাইদেউ সজাই থৈ দিছে এয়া বহুত মই এনেকৈ ফটো মাৰি দিছোঁ আৰু পঠাৰ মাংসটো বনাই আছে ফাইনেলি আমাৰ উৰুকাৰ দিনা খাবলৈ ওলোৱা মেইন থালিখন এইখনে আৰু ইয়াত নতুন ৰেচিপি এড হৈছে চাটনি আৰু বেঙেনা পুৰি আৰু তৰকাৰী एक तो लाइक और शेयर ठोक दीजिए महाकाल का धमाके लाइक और शेयर ठोक दीजिए 5000 लौटे दिख जाना चाहिए